গুড মৰ্ণিং এভৰিৱান। নতুন বছৰৰ সকলোকে শুভেচ্ছা জনাই আজি মই এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি স্কুলৰ তৰফৰ পৰা সকলোৱে মিলি পিকনিক খাবলৈ গৈ আছোঁ আৰু ক'ত গৈ আছোঁ, কি দেখিলোঁ তাত গৈ সকলোবিলাক আপোনালোকে এই ভিডিঅ'টোত দেখা পাব। গতিকে এতিয়া এই ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকক। নতুন বছৰক আঁকোৱালি ল'বলৈ আৰু পুৰণি বছৰক বিদায় দিবলৈ আজি এই পিকনিক খাবলৈ গৈ আছোঁ আমি ৱেষ্ট বেংগলৰ আলিপুৰদুৱাৰৰ পাৰ' নিকো পাৰ্ক নামৰ ঠাইখনিত। আমি ৰাতিপুৱা 8:30 বজাৰ পৰাই এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। এতিয়া গৈ গোসাইগাঁৱৰ টল প্লাজাত পালোঁ। আমাৰ যোৱা টাইম আছিলে 5:30, কিন্তু কিছুমানে আহাত দেৰি হ'ল, সেইকাৰণে আমি ওলোৱাতে 8:30 বাজি গ'ল। ইফালে আমি 8:30 বজাৰ লগে লগে গাড়ীতেই চবে মিলি ৰাতিপুৱাৰ মৰ্ণিং ব্ৰেকফাষ্টটো কৰি পেলালোঁ আৰু এতিয়া আমি এইদৰে পাৰ' নিকো পাৰ্কলৈ সকলোৱে গৈ আছোঁ। আহি আমি পাৰ' নিকো পাৰ্কত উপস্থিত হ'লোঁ। ঠাইখনি দেখিবলৈ বহুত ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। নদী আছে, বহুতবিলাক পিকনিক খাবলৈ মানুহো আহিছে, সিদিনা বহুত ভিৰ আছিলে। গতিকে চবে মিলি এনজয় কৰিবলৈ আহিছোঁ। এতিয়া চাই থাকক। নদীৰ পানীখিনি বহুত পৰিষ্কাৰ হয়, বহুত চাফা হয়। এয়া চাওক, বাচ্চা কেইটামান খেলি আছে পানীত আৰু ইফালে কিছুমানে পানীত নামি ফটো উঠি আছে। চববিলাক আমাৰ ফালৰে হয়, মেক্সিমাম এইখিনি চব আমাৰ গ্ৰুপৰে হয়। ইয়াতে আমাৰ কমিটিৰ মেম্বাৰখিনিও আছে, চবখিনি ভিনদেউহঁত, খুৰাহঁত, ইহঁতে হাই দি আছে। ভাল লাগিছে আহি। এইদৰে চবে আমি নিজৰ জেগাখিনি বাছি লৈছোঁ। তাৰপিছত সকলোৱে বয় বস্তুখিনি গাড়ীৰ পৰা নামালে আৰু এতিয়া চবখিনি মিলি হাতে কামে লাগি দিছে যাতে খানাখিনি সোনকালে বনাব পাৰে। বৌহঁতে চব্জি কাটি আছে, কথা পাতি আছে বাইদেউবিলাকে, আৰু মই এইফালে আপোনালোকক ভিডিঅ'টো দেখুৱাৰ কাৰণে কি কৰিলোঁ সেইকাৰণে মই ভিডিঅ'টোও বনাই আছোঁ। এইদৰে ভিডিঅ'টো কৰি অলপ সময় ঠাইখিনি চাবলৈ ওলালোঁ আৰু ইফালে বহুত ভোকো লাগিছে, কাৰণ যোৱাত বহুত দেৰি হৈ গ'ল। সেইকাৰণে আমি এতিয়া খাবলৈ, ওচৰতে এখন ধাবা আছিলে, ৰেষ্টুৰেণ্টো আছে, তাত আমি খাবলৈ গৈ আছোঁ, মই আৰু মোৰ কলিগ কেইজনমান একেলগে। এইদৰে অহাৰ পিছত ৰেষ্টুৰেণ্টত গৈ মই পৰঠা অৰ্ডাৰ দিলোঁ আৰু ম'ম' অৰ্ডাৰ দিছোঁ লগত। পৰঠাখন আহি পোৱাতে অলপ পলম হৈছে। তাৰপিছত খাই বৈ ল'লোঁ। বাচ্ছাবিলাকেও খালে, কাৰণ সিহঁতৰ ভোক লাগিছে। খোৱা লোৱা শেষ কৰি আমি সকলোৱে মিলি ঠাইখিনি চাবলৈ ওলালোঁ। একচুৱেলি এই ঠাইখিনি বাচ্ছাৰ কাৰণে বহুত উপযোগী হয়। সিহঁতৰ কাৰণে বহুত খেলিবৰ কাৰণে, কিছুমান এক্টিভিটি কৰিবৰ কাৰণে বস্তু কিছুমান বনাই দিছে, ঝুলনা এইবিলাক। তো সিহঁতে বহুত ফূৰ্তি পায়। আহি কিনে সেইকাৰণে সিহঁতে খেলি আছে আৰু ইফালে বেলেগৰ পৰা অহাও বাচ্ছাবিলাকে খেলি আছে ঝুলনাত উঠি। কিছুমানে এনেকৈ ওপৰৰ পৰা উঠি তললৈ নামি গৈছে। এইদৰে ঠাইখন দেখিলোঁ। তাৰপিছত ঠাইখিনি দেখি আৰু এনেকৈ চাৰিওফালে ফুৰিলোঁও, ভালো লাগিল গৈ। নদীখনৰ দুয়োফালে পিকনিক খাব পাৰি। গতিকে আমি ইফালে আছিলোঁ, এতিয়া ইফালে নদীৰ ইফালে আহিলোঁ। ইফালে কেনেকুৱা জেগা আছে সেইখিনি চাবলৈ আহিলোঁ। এনেদৰে সাঁকো এখন আছে মাজত, সাঁকোখন পাৰ হ'লে নদীৰ সিটো পাৰ পোৱা যায়। সেইদিনা একচুৱেলি ছানডে আছিলে আৰু চব জেগাৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহিছে পিকনিক খাবলৈ। ঠাইখনত ওচৰতে হয়, সেইকাৰণে চবেই আহিছে। এইদৰে কিছু সময় যোৱাৰ পিছত আমি ঘোঁৰাৰ গাড়ী এখনত উঠিলোঁ। জীৱনত প্ৰথমবাৰৰ বাবে মই এনেদৰে ঘোঁৰাৰ গাড়ীত উঠিছোঁ আৰু ঘোঁৰাৰ গাড়ীত উঠি গোটেই ঠাইখন দেখুৱালে মানুহজনে। প্ৰাইচ বহুত কম, এজনৰ পৰাই মাত্ৰ 50 টকাকৈ লয়। আপোনালোকে গ'লেও এনেদৰে ফুৰিব পাৰিব আৰু ঠাইখনৰ গোটেই প্ৰাকৃতিক পৰিৱেশখিনি দেখি আনন্দ লাভ কৰিব পাৰিব। গতিকে ঘোঁৰাৰ গাড়ীত এইদৰে উঠি মেলি গোটেইখিনি আমি ঘূৰিলোঁ।
এইদৰে ঘোঁৰাৰ গাড়ীৰ পৰা নামি আমি ভাত খাবলৈ আহিলোঁ আৰু সকলোৱে মিলি ভাত খাবলৈ বহিলোঁ। ইফালে ভাতত মাছ মাংস, তাৰপিছত হাঁহৰ মাংস, দালি লাবৰা এনেকৈ দিয়া আছিলে। সকলোৱে এনেদৰে খোৱা লোৱা শেষ কৰিলোঁ। আৰু ইফালে চাওক সৰু সৰু চবেই বহিছে, বাচ্চাকেইটাও বহিছে ভাত খাবলৈ, সিহঁতৰো ভোক লাগিছে। গতিকে সোনকালে আমি খোৱা বোৱা শেষ কৰিলোঁ। এইদৰে খোৱা বোৱা শেষ কৰি লৈ কিনে পুৰণি বছৰটোক বিদায় দিলোঁ আৰু নতুন বছৰক আঁকোৱালি লোৱাৰ বাবে সাজু হ'লোঁ। শেষত সকলোকে পুনৰবাৰৰ বাবে হেপী নিউ ইয়াৰ, নতুন বছৰ যাতে ভাল ভালে সকলোৰে পাৰ হয় তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল লোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সিহঁতে যাতে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। থেংক ইউ। আজিলৈ আহিছোঁ।